প্ৰথম প্ৰেমত বাৰুকৈ বিফল হয় বুকুৰ ৰঙা নীলা কাগজত কলিজাৰ অশ্ৰুসনা কলমেৰে কবিতা লিখিব লওঁতেই দেখিলোঁ তোমাক। মেলা চুলি, দুচকুত কাজল আৰু বাওঁফালে একাষৰীয়াকৈ পৰি থকা তোমাৰ নীলা পাৰীৰ চাদৰখন। অহ, দেখিয়ে মনটোৱে কৈ পেলালে, ঐ বিদ্যুৎ, তোৰ সপোনৰ পৰি এইজনী নহয় জানো, যাক তই বহুতৰ মাজত বিচাৰি ফুৰিছিলি? আৰু তেনেতে কলিজাৰ অশ্ৰুসনা কলমেৰে হাঁহি মুখে নিগৰি আহিল আকৌ এটা কবিতা, যাৰ নাম দিলোঁ তোমাক ভাল পাওঁ বাবেই তুমি ধুনীয়া। তোমাক ভাল পাওঁ বাবেই তুমি ধুনীয়া, মোৰ শোণিতৰ সোঁতত তোমাক উমলিবলৈ দিছোঁ বাবেই তুমি ধুনীয়া, মোৰ বুকুৰ পজা ঘৰত তোমাক সজাই ৰাখিছোঁ বাবেই তুমি ধুনীয়া। সেয়েহে কওঁ তোমাক ভাল পাওঁ বাবেই তুমি ধুনীয়া। তোমাৰ বাৰু মনত পৰেনে ইউনিভাৰ্চিটিৰ সেই প্ৰথম দিনটোৰ কথা? মেঘাচ্ছন্ন আকাশ, এটি ছাতি আৰু তোমাৰ মোৰ প্ৰথম চিনাকি। কিনকিনীয়া বৰষুণ জাকত কিয় যে উপায়ন্তৰ হয় তোমাৰ সেই সেন্দুৰীয়া বৰণৰ ছাতিৰ তলত সোমাইছিল। ভাবিলে হাঁহি উঠে জানা, হঠাৎ মোক দেখি তোমাৰ মুখমণ্ডল হৈ পৰিছিল সাতৰঙী ৰামধেনুৰ লেখীয়া, আৰু মই থৰ লাগিছিলোঁ বহু ওপৰলৈ। তুমি চাগে কথা কৈ বৰ ভাল পাইছিলা। সেই প্ৰথম চিনাকিতে তুমি বহু কথাই কৈ গৈছিলা। তুমি কি ভাল পোৱা, কিয় আৰ্টছ পঢ়িলা, ঘৰত কোন কোন আছে, এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা। আৰু মই মুখত এটি নিচিকি হাঁহিলৈ তোমাৰ কাজল কলীয়া নয়নৰ মাজত বন্দী হৈ গ'লোঁ বাৰে বাৰে। মই সেই কাজললতাৰ কথাই কৈছোঁ, যাৰ কৃষ্ণকলা নয়নৰ আঘাতত মই আজি উঘনীয়া, যাৰ এটি হাঁহিয়ে কৰে মোক আজি উপগলা। আৰু সেয়েহে তোমাক বাৰে বাৰে কওঁ মই ভাল পাওঁ বাবেই তুমি ধুনীয়া। ফেব্ৰুৱাৰী মাহটো আহিলেই মনত পৰে জানা, ইউনিভাৰ্চিটিৰ সেই দিনবোৰলৈ মনত পৰে তোমালৈ। কিদৰে 14 ফেব্ৰুৱাৰী আগনিশা মনত ভয় আৰু বুকুত প্ৰেমৰ কঠীয়া সিঁচি পাৰ কৰিছিলোঁ। কালিলৈ তোমাৰ উত্তৰটো পাম নে নাই তাক ভাবি কেনেকৈ যে ছাতি ফুটি কৰিছিলোঁ। আৰু 14 ফেব্ৰুৱাৰীৰ দিনটো তোমাক সমগ্ৰ ইউনিভাৰ্চিটিত বিচাৰি নাপায় ভাগৰি পৰি মন সেমেকাই ঘৰলৈ উভতিব লওঁতেই শুনিলোঁ এটা মাত, এটা চিনাকি মাত। ঘূৰি চাই দেখোঁ তোমাৰ লগৰজনী আৰু হাতত এখন নীলা খামৰ চিঠি। মনত বহুত প্ৰশ্ন আৰু বহু আকাংক্ষিত উত্তৰ বুকুত বান্ধি ভয় খুলিলোঁ চিঠিখন, য'ত লিখা আছিল মোৰ সপোন ফুলে, মোৰ অশ্ৰু উখৰে দুভাগ ৰাতি যেতিয়া তোমালে মনত পৰে, মোৰ ভাল পোৱা বাঢ়িব ধৰিছে, তোমাৰ প্ৰেমে মোৰ আকাশ চুমিছে, তোমাক মোৰ হ'বলৈ মোৰ মনে অনুৰোধ কৰিছে। আৰু লগে লগে যেন মই চিঞৰি উঠিলোঁ, অ' য়েছ, মই পাই গ'লোঁ। মনত পৰেনে কেতিয়াবা কলেজৰ বাৰান্দাত বহি আমি প্ৰায় যে ইটোৱে সিটোৰ দুচকুত চকু থৈ থৰ লাগিছিল, আৰু মাজে মাজে চকু টিপিয়াই তুমি যে কৈছিলা, ঐ বিদ্যুৎ, তোমাৰ চকুকেইটা কিন্তু বৰ দুষ্ট দেই। সি প্ৰায় মোৰ দুচকুৰ বাটেৰে গৈ মোৰ বুকুত তোমাৰ আলপনা আঁকে। বৰ কষ্ট হয়, বৰ কষ্ট পাওঁ যেতিয়া দুভাগ নিশা সি মোক আমনি কৰে। মনত আছেনে কেতিয়াবা তোমাৰ মন বেয়া লাগিলেই যে মই তোমাৰ দুহাতত হাত থৈ কৈছিলোঁ, ঐ পাগলী, আমি কিন্তু কেতিয়াও ব্ৰেকআপ নকৰোঁ দেই, লাগিলে কাজিয়া কৰিম, লাগিলে নমতাকৈ থাকিম, কিন্তু যদি হাঁহোঁ একেলগে হাঁহিম। আৰু লগে লগে তোমাৰ কাজল কলীয়া চকুজুৰি চলচলীয়া হৈ শাওনৰ ঢলনামা লগেই যে মই গাইছিলোঁ, কাজল প্ৰিয়া তোমাৰ নয়নত প্ৰেমৰ মুকুতা সৰে। আৰু তুমি যে মুখখন উফন্দাই মিছা অভিমান কৰি কৈ উঠিছিলা, তোমাৰ মাতটোৱেইতো মোক খালে। কেতিয়াবা উদাস ৰাতি তোমাৰ এই কেতেকী বুলিয়া মাতটোৱে মোক বৰকৈ আমনি কৰে। কিয় জানো ক'লো তোমাক ভাল পাওঁ বুলি। আৰু
আৰু এনেকৈ কেলেণ্ডাৰৰ পাত লুটিয়াই থাকোঁতে আহি পালে মোৰ সেই ছেমিষ্টাৰ। আহি পালে ছেমিষ্টাৰৰ অন্তিমটো দিন। শেষৰ দিনটোত দুয়ো বহি ৰোমন্থন কৰিলোঁ বহু পুৰণা কথা। অজানিতে বহুবাৰ হাঁহিলোঁ আৰু তোমাক হেৰুৱাৰ বেদনাত বহুবাৰ কান্দিলোঁ। আৰু হঠাৎ প্ৰথম চিনাকিৰ দৰে এজাক বৰষুণ, প্ৰেমৰ বৰষুণ। উভতনি যাত্ৰা। আকৌ শেষবাৰৰ বাবে সোমাই পৰিলোঁ তোমাৰ সেই সেন্দুৰীয়া বৰণৰ ছাতিৰ তলত। দুয়ো খোজকাঢ়ি ইউনিভাৰ্চিটিৰ গেট পাওঁ আৰু তুমি দিওঁ নিদিওঁকৈ বেগৰ পৰা উলিয়াই দিলা অন্তিমটো তোমাৰ নীলাখামৰ চিঠি, য'ত লিখা আছিল, যুগান্তৰৰ যাত্ৰা আমাৰ, মোৰ কাজল সনা দুচকু মাথো তোমাৰ। তোমাক পাই মোৰ সপোন বাঢ়িছে, মোৰ হেঁপাহ ফুলিছে, কলিজাৰ চোতালত তোমাৰ নামৰ বন্তি জ্বলিছে।